এভৰিৱান কি খবৰ আপোনালোকৰ ভালনে মোৰটো বাৰু ভালেই আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' লৈ আহিছোঁ প্ৰায় এসপ্তাহ বেছি প্ৰায় 10 দিন মান মই ভিডিঅ' বনোৱাই নাছিলোঁ আৰু সেইকাৰণে আজি আহি গ'লো বিশেষ কিছুমান কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ মানে মই ফুৰিব গৈছিলোঁ আলহী খাব গৈছিলোঁ তো ভিডিঅ' নবনালোঁ আৰু সেইকাৰণে আজি ভাবিলোঁ দে ভিডিঅ' এটা দিয়ে দিওঁ এতিয়া কিন্তু ৰাতিপুৱা হৈ থকা নাই এতিয়া 1:30 বাজি গ'ল 1:30 হ'ল মই আৰম্ভ কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱা মানে কি মই ডিউটিলৈ নাযাওঁ বুলি ভাবিছিলোঁ তাৰপিছত হঠাৎ যাব লগা হ'ল তো গ'লো আৰু ৰাতিপুৱাৰ পৰা মই এতিয়ালৈকে একো নাই খোৱা একদম খালী পেটে আছোঁ ক'বলৈ গ'লে মানে এতিয়া ৰাতিপুৱা হৈছেহে আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিমহে মই মানে এয়া ওপৰত কাপোৰ কেইটামান শুকাবলৈ দিছিলোঁ তো মই এই কাপোৰ কেইটা নিবলৈ এতিয়া ওপৰত আহিছোঁ আৰু মই আপোনালোকক জনাই থওঁ বৰ্তমান মই আছোঁ গোলাঘাটত আৰু যিসকলে মোক চিনি পায় মানে যিসকলে মোক জানে চিনি পায় তেওঁলোকেতো জানেই মই গোলাঘাটত থাকোঁ বুলি আৰু যিসকলে নাজানে মই কৈ দিছোঁ মই গোলাঘাটত থাকোঁ কৰ্মসূত্ৰে কিন্তু মোৰ অৰিজিনেল ঘৰ হ'ল কাৰ্বি আংলঙত তো কিন্তু মই এতিয়া গোলাঘাটৰে বাসিন্দা দেই তো বলক মই কাপোৰখিনি চপাই লওঁ তাৰপাছত তলত যাম ব্ৰেকফাষ্ট কৰিম আৰু এটোপাল দুটোপাল বৰষুণ দিছেও একদম চাৰিওফালে কলা হৈ আহিছে বৰষুণটো তো বলক এয়া চাওক গোটেই আকাশখন কলা হৈ আহিছে বৰষুণ পৰিব চাগে তো মই কাপোৰ চপাই লওঁ মই ইয়াত চাদৰ মেখেলা আৰু কেইটামান মেলি থৈছিলোঁ তো মই বলক এইখিনি চপাই লওঁ পালোহি মই এয়াৰ ৰুম তো কাপোৰখিনি থৈ লওঁ এইখিনি আৰু পিছত জাপিম আৰু এতিয়াতো মোৰ ভাগৰ লাগিছে বহুত মই কিবা এটা খাই লওঁ নহ'লে একো কৰিবই নোৱাৰিম এতিয়া ভাত খোৱা সময় মই তথাপিও চাহ একাপ বনাই খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক এয়া হৈ গ'ল চাহ মোৰ আৰু চাহ খোৱানো কি মই না নিমখ দি খাওঁ না চেনি দি খাওঁ এনেই আৰু চাহপাত দি খাওঁ আৰু নামটোহে চাহ খোৱাতকৈ চাহৰ লগত খোৱা বস্তুটোৱে খাওঁ তো মোৰ এয়া চাহ হৈ গ'ল তো মই খাই লওঁ মই এয়া এতিয়া পকাতে বহি লৈছোঁ আৰু মোৰ ৰুমত মানে এক্সট্ৰা টেবুল নাই চ' মই এনেকুৱা পকাতে বহি খাওঁ আৰু মই কমফৰ্টেবল ফিল কৰোঁ পকাত বহি মই ঘৰতো তেনেকৈয়ে খাওঁ বাৰু তাৰপাছত কিন্তু মোৰ ৰুমত অলপ ভিডিঅ' কৰিবলৈ দিগদাৰ হয় কাৰণ ৰুমটোত পোহৰ কম বহুত আন্ধাৰ হৈ থাকে তো মই এনেকৈ চলাব লাগিব আৰু যদি ভিডিঅ' কৰোঁ তো মই এয়া চাহ খাবলৈ এতিয়া বহি লৈছোঁ মই চাহ খাই আহি গ'লোঁ দেই আৰু এতিয়া বাহিৰত বহুত বেছি বৰষুণ দি আছে মই বাহিৰৰ পৰাতো অথনি অকণমান কাপোৰহে মানে আধা কাপোৰহে চপাই আনিলোঁ ন তাৰপিছত এতিয়া মেলি দিয়া কাপোৰখিনিতো মই চপোৱা নাই থাকক মেলিছিলে বৰষুণ দিলে আৰু কিটক বৰষুণত তাৰপিছত ইফালে বৰষুণ আৰু মই কি চব্জি বনাম একো ভাবি পোৱা নাই তো ভাবি পালোঁ যে এজোপা গছ দেখিছেনে কি গছ চিনি পাইছেনে এইজোপা হ'ল নৰসিংহ তাৰপিছত মই ভাবিলোঁ মই এতিয়া দাইল বনাম দাইলত এই নৰসিংহ পাত কেইটামান দি দিম ভাল লাগিবনে খাবলৈ মই আগতে খাইছিলোঁ ভালেই লাগে বাৰু তো পাত ছিঙি লওঁ এইফালে দিয়ে ছিঙিব লাগিব খিৰিকীয়ে দি কুমলীয়া পাত ল'ম ন কুমলীয়া পাত ল'লে এইফালেদি ছিঙিব লাগিব বাহিৰৰ ফালেতো যোৱা ৰাস্তা নাই এইফালে ছিঙিম কুমলীয়া পাত ল'লে ভাল হ'ব চাগে খাবলৈ আহি যোৱা ওচৰলৈ আহি যোৱা এইকেইটা বেছিয়ে কুমলীয়া হৈ আছে ৰ'ব অকণমান পুৰত পাত হ'ব একেটাই দিম ইমান নালাগে এইকেইটা পাতে হৈ যাব এজনী মানুহে আৰু এইফালে চাওক মই দাইল ধুই থৈয়ে দিছোঁ এতিয়া এই পাতকেইটাও মই এই পানীতে ধুই ল'ম এটা থাকক ইয়াতে এতিয়া এটা পিঁয়াজ কাটি লওঁ মই দালিখিনি বহালোঁ আৰু এতিয়া মই
ভেন্দি কাটিম বুলি ভাবিছোঁ আৰু এইখিনি ভেন্দি বহুত দিনতে আনি থোৱা শুকাই গৈছে আৰু তথাপিও খাব লাগিব নহ'লে আজি নাখালে আৰু এইখিনি খোৱা নহ'ব তো মই ভাবিছোঁ এয়া মই আজি ভেন্দি ভাজিম আলুৰ সৈতে তো মই ভেন্দিখিনি কাটি লওঁ এতিয়া দাইলৰ 3টা চিটি মাৰিলে তো মই দাইলখিনি এতিয়া নমাই থওঁ বেছিয়ে চিটি মাৰি গৈছে তো মই দাইল নমাই থৈ এতিয়া মই বহাই দিম ভাত তো মই এতিয়া ভাত বহাই দিছোঁ ভাতখিনি বহি সিজি থাকক মই তেতিয়ালৈকে ভেন্দি কুটি লওঁ এয়া মোৰ ভেন্দি কুটি হৈ গ'ল অকলশৰীয়া মানুহ আৰু ইমানে হৈ যাব মোৰ এয়া দুখাজ হ'ব এতিয়াও খাম আৰু ৰাতিলৈও খাম মই মানে এবাৰতে বনাই থৈ দিওঁ আৰু দিনত আৰু ৰাতিৰ বাবে আৰু ভাত এতিয়ালৈকে চিটি নাই মাৰা তো ভাত চিটি মাৰালৈকে মই অথনি কাপোৰখিনি যে চপাই আনিছিলোঁ চাদৰ ওপৰৰ পৰা সেইখিনি জাপি লওঁ এয়া চাওক মোৰ কাপোৰ জাপি হৈ গ'ল এয়া আৰু এতিয়া মোৰ কি কৰিব আছিলে এতিয়া মোৰ ভেন্দি ভাজিবলৈ আছে এতিয়া মই যাওঁ ভেন্দি ভাজোগৈ আৰু সময় বহুত দেৰি হৈ গ'ল এতিয়া 2:30 হৈ গ'ল আৰু ভাত খোৱা সময় পাৰ হৈ যাবগৈ তো বলক মই ভেন্দিখিনি ভাজি লওঁ তাৰপিছত ভাত খাম বহুত ভোক লাগিছে ৰাইজ মোৰ ভাত হৈ গ'ল দেই এয়া মই ভাত লৈ আহি আছোঁ খাবলৈ আৰু অথনি আপোনালোকক কৈছিলোঁ মই যিহেতু পকাতে খাওঁ তো মই পকাতে খাব লাগিব আৰু মোৰ টেবুল নাই আৰু এয়া মই পকাত বহি লৈছোঁ এইখন হ'ল মোৰ ভাতৰ কাঁহী ভাতৰ সৈতে কি আছে আপোনালোকে ইতিমধ্যে গম পাইছে চাগে দাইলত নৰসিংহ দিয়া আৰু ভেন্দি ভাজি তাৰ বাহিৰেনো আৰু কি আছে মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব বেক কেমেৰা কৰি দেখুৱাই আছোঁ ৰ'ব এইখন হ'ল মোৰ থালি মানে কাঁহীখন আৰু ইয়াৰ দাইল চাওক মই নৰসিংহ পাত দিয়াৰ কাৰণে ইয়াৰ কালাৰটো অকণমান কিবা এটা হৈছে চলি যায় আৰু তাৰপিছত ইফালে অকণমান ছাইডত দেখিছে যে সেইখন হ'ল মোৰ ফেভৰেট আৰু শুকান মাছৰ চাটনি আৰু এয়া আচাৰ আৰু এইটো কি ক'ম আৰু বাৰে বাৰে এইটো নামে লৈ আছোঁ গোটেই ভিডিঅ'টোতে চাগে ভেন্দি ভাজিয়ে কৈ আছোঁ আৰু নিমখ মই কেঁচা নিমখ খাওঁ সেইটো মোৰ বেয়া হেবিট বাৰু আৰু নেমু এটুকুৰা লৈছোঁ আৰু এয়া ভাত আৰু মাজতে এয়া দাইল অকণমান পৰিও গ'ল একো নাই বাৰু মইহে খাম আৰু এয়া দেখিছে ভাতত মাজে মাজে হালধীয়া কি জানেনে মই ভাজিল যিখন হেতাৰে লৰাইছিলোঁ ন সেইখন হাতেৰে মানে মই ভাতো বাঢ়িছোঁ একো নাই আৰু ন মইহে খাম আৰু চলি যায় তো মই ভাতকেইটা খাই লওঁ ভাত খাই উঠি মই আপোনালোকক পুনৰ লগ পাই আছোঁ হেল্ল' ভিউৱাৰ্ছ আৰু অথনি মই জানে ভাত খাই উঠি বাৰু ভিডিঅ' নকৰিলোঁ ভাগৰ লাগিলে আৰু মোৰ ফোনো আহিলে তো মই ফোনতে কথা পাতিলোঁ অলপ সময় শুলোঁ অলপ সময় মই ভিডিঅ' চালোঁ আৰু এনেকৈ গুচি গ'ল আৰু সময়টো আৰু এতিয়া 7 বাজিছে সন্ধিয়া 7 বাজিছে মুখ হাত ধুলোঁ একো নাই খোৱা অথনি ভাত খুৱাই এতিয়া খাম চাগে কিবা এটা মন গ'লে আৰু যিহেতু অকলে থাকোঁ ন মানে কিবা খাওঁ লাগি থাকে কি খাওঁ এনেকুৱা লাগি থাকে ঘৰত মই ইমান নাখাওঁ কিন্তু এতিয়া মোৰ ৰুমত অকলে থাকোঁ ন মানে এনেকুৱা লাগে যেন খাব নাপাম ভোক লাগিলে মোক কোনে দিব মই নিজে খাব লাগিব কিবা এটা হৈ যায় আৰু মোৰ মানে এনি টাইম খাই থাকিব মন যায় সেইকাৰণে মই ৰুমত থাকিলে মই শকত হৈ যাওঁ আৰু ঘৰত গ'লে মই ক্ষীণাই যাওঁ আৰু ৰুমটোৰ ভিতৰতে ন দিনটো কি কৰি থাকিম কৰিবলৈ একো নাই ভাত খোৱা মোবাইল টিপা একেটাই হয় কি কৰিম আৰু একো নাই কৰিবলৈ আপোনালোকে বাৰু কোনে ৰুমত অকলে থাকে এনেকৈ ৰুম ভাড়া কৰি জনাবচোন দেই আৰু আপোনালোকে কি কৰি থাকে দিনটো বাৰু কেনেকৈ সময়টো পাৰ কৰে সেইটোও জনাবচোন মোৰ মানে কি অকলেহে মোবাইল টিপা খোৱা বোৱা এইবোৰ কৰোঁতে যায় বাকী প্ৰডাক্টিভ একো কাম নকৰোঁ তো মই মানে এই ৰুমটোত এইটো মোৰ প্ৰথম ভিডিঅ' ন মানে গোলাঘাটত এইটো মোৰ প্ৰথম ভিডিঅ' তো মই মানে আজি এই ভিডিঅ'টো এটা ট্ৰায়েলহে মাৰি চাইছোঁ মানে কেনেকুৱা হয় আৰু ৰুমৰ ভিতৰত মানে পোহৰ যিহেতু ইমান নপৰে তো মোৰ ঘৰত ভাল আমাৰ ঘৰত একদম পূৰা পোহৰ পৰে চাৰিওফালৰ পৰা তো মই দিনতো শ্বুট কৰিব পাৰোঁ ৰাতিও শ্বুট কৰিব পাৰোঁ আৰু মই এতিয়া যিটো ৰুমত আছোঁ ভাড়া কৰি এই ৰুমটোত কিন্তু অলপ পোহৰ কম পৰে দিনত
অলপ নহয় বহুতে কম আৰু মানে চাৰিওফালৰ পৰা আৱৰিৰ ভিতৰত আছে যে তো পোহৰ কম সেইকাৰণে মই মানে এইটো ট্ৰায়েল ভিডিঅ' বুলি ক'ব পাৰি আৰু ট্ৰায়েল কৰি চাইছোঁ ভিডিঅ' কেনেকুৱা হয় আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা হৈছে তো এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল নাজানো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই আছে নে নাই মই এইটোও নাজানো বাৰু যদি আপোনালোকে ভিডিঅ'টো এইখিনিলৈকে মানে শেষলৈকে চাই আছে তেনে আপোনাক বহুত বেছি ধন্যবাদ আগলৈও যাতে আপুনি মোক এনেকৈ ছাপোৰ্ট কৰি যায় আৰু মোৰ চেনেললৈ যদি আপুনি প্ৰথম আহিছে তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব এইটো নকলেও হয় যদি ভাল লাগিছে কৰি দিব আৰু দেই আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় তেনে মই পুনৰ ভিডিঅ' দিম নতুন তেন্তে আজিলৈ বাই বাই